Hello guys, welcome back to my YouTube channel. মই মানে যোৱাকালি এটা গুৱাহাটীৰ পৰা বেলুন আনিছিলোঁ এতিয়া দেখিছে নে কিমান দীঘল ঐ তো মানে এইটো বেলুনটো ডাঙৰ ফুকাম আৰু ফুকাই কেনেকুৱা কিমান ডাঙৰ হয় আপোনালোকক দেখাই আছোঁ কিমান টাইম লাগে এইটো ফুকাওঁতে মোৰ আপোনালোকক দেখাই আছোঁ আৰু ইচ্ছা আছে ইয়াৰ লগত এইফালে আৰু গাইস মোক সাপোর্ট করবে চ্যানেলটো সাবস্ক্রাইব করবে লাইক করবে গাইস সব বেলুন 10 টাকা লৈছি 10 টাকা পুরা পাৰিম না নৰিম তাকে ভাবছো মই স্টার্ট নাও চল্লিশৰ পৰা ফুকাচোন ডাঙৰ হোৱা নাই বেছি তোৰ ফাটিব ভয় লাগে এইটো তাতে যেতিয়া সুবুৰাই লৈ আছিল মানে বইটো ডাঙৰ দেখিছিলোঁ এইটোতো সৰু হৈছে বে ইয়াতে ভাবিব পৰা নাই বে কেনেকা চিষ্টেম বেছি ডাঙৰ হোৱা নাই এইখিনিয়ে ডাঙৰ নেকি এইটো হৈ গ'ল মানে বহুত ডাঙৰ আছিল বে এইটোতো বহুত সৰু গাইছ মোক ঠগালে নেকি গুৱাহাটীত মানে মই যেতিয়া দেখিলোঁ মানে বহুত ডাঙৰ এনেকুৱা ডাঙৰ মানে আমাৰ ইচ্ছাজনৰ মান হ'ব ইয়াৰ আমাৰ তো ভাবিলোঁ এইকাৰণে লৈ আহিলোঁ 10 টকা কৰি লৈছিলে কিন্তু এইটোচোন কিনে সৰু দেখিছোন এখন এয়া তো গাইজ এইখিনি আৰু বেলেগ নাই এইটো বেলুনটোৰ কাৰণে মই এইটো ভিডিঅ' বনালোঁ আপোনালোক দেখাৰ কাৰণে গাইজ যদি ভাল লাগছি অলপ লাইক কৰিবি ছাবস্ক্ৰাইব কৰিবি অ'কে বাই বাই